যি কৰিছা যি ফেইল হৈছা কি হৈছা এইবিলাক বাদ দিয়া এতিয়াৰ পৰা ভালদৰে পঢ়া যি 30 to 45 ডেজ আছে ৰেগুলাৰ যদি ষ্টাডি কৰা। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকক কম মেট্ৰিক কম্পাৰ্টমেণ্ট এক্সামৰ বিষয়ে। যদি তুমিও মেট্ৰিক এক্সামত ফেইল হৈছা বা কম নম্বৰ পাইছা তেন্তে এই ভিডিঅ'টো তোমাৰ বাবে বহুত ইম্পৰ্টেণ্ট। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, কোনে কোনে এই এক্সামটো দিব পাৰিব, তাৰ কাৰণে মিনিমাম কিমান মাৰ্ক লাগিব, তাৰ পিছত এই কম্পাৰ্টমেণ্ট এক্সামত কিবা চেঞ্জ হৈছে নেকি তাৰ বিষয়ে আলোচনা কৰিম, কিমান মাৰ্ক লাগিব এই এক্সামত পাছ কৰিবলৈ, তাৰ পিছত থিয়ৰি আৰু প্ৰেক্টিকেলৰ বিষয়ে আলোচনা কৰিম, তাৰ পিছত ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেই বিষয়ে আলোচনা কৰিম, তাৰ পিছত এক্সাম ডেট কেতিয়া হয়, কেতিয়া এই এক্সামটো হ'ব তাৰ বিষয়ে আলোচনা কৰিম, আৰু কুৱেশ্যন কেনেকুৱা ধৰণৰ হয়, হাৰ্ড হয় নে ইজি হয় তাৰ বিষয়ে আলোচনা কৰিম। চ' ভিডিঅ'টো চাই থাকিবা। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি হয়, ইয়াৰ কাৰণে কি কি তোমাৰ এলিজিবিলিটি, ফাৰ্ষ্ট তোমাৰ মেক্সিমাম 3টা সাবজেক্টত ফেইল কৰিলে তুমি এই এক্সামটো দিব পাৰিবা। ইয়াৰ পিছত তোমাৰ 170 মাৰ্কতকৈ বেছি পাব লাগিব, 170 মাৰ্কতকৈ বেছি, ইয়াতকৈ যদি তুমি মাৰ্ক কম পাইছা তেনেহ'লে তুমি এই এক্সাম দিব নোৱাৰা। চ' তোমাৰ মাৰ্কশ্বিট যিটো দিয়া আছে তাতে তুমি চেক কৰিব পাৰা কিমান মাৰ্ক পাইছা, টোটেল কিমান মাৰ্ক পাইছা, চাব পাৰা তুমি এলিজিবল হয় নে নহয়। তাৰপিছত কম্পাৰ্টমেণ্ট এক্সামত কি কি চেঞ্জ হৈছে, আগৰ নিচিনা চেম হয়, কোনো চেঞ্জ হোৱা নাই, চেঞ্জ হৈছে নেকি, কোনো চেঞ্জ হোৱা নাই, আগৰ নিচিনাই। চ' নেক্সট আছিল মাৰ্কছ ৰিকুৱাৰ্ড টু পাছ কম্পাৰ্টমেণ্টেল এক্সাম। ইয়াৰ কাৰণে মন কৰিবলগীয়া কথা 100%ৰ ভিতৰত 30% পালেহে তুমি পাছ কৰিব পাৰিবা। ইয়াৰ ভিতৰত তোমালোকে প্ৰেক্টিকেল আৰু থিয়ৰিৰ বিষয়ে মই আলোচনা কৰিম। তাৰ আগতে কৈ দিছো যে তুমি মেথছত 90 মাৰ্কছৰ এক্সাম হয়, 90 মাৰ্কছৰ ভিতৰত তোমাক 27 মাৰ্কছ তুলিব লাগিব, তাৰপিছতহে তুমি পাছ কৰিব পাৰিবা। বাট কিন্তু কিছুমান যিটো ছাবজেক্ট থাকে যেনেকুৱা এছামিছত 100 মাৰ্কৰ এক্সাম হয়, ইয়াৰ ভিতৰত তুমি 5 মাৰ্ক তোমাক 30 পাব লাগিব, তাৰপিছতহে তুমি এই এক্সামটো পাছ কৰিব পাৰিবা। তাৰপিছত থিয়ৰি আৰু প্ৰেক্টিকেলৰ বিষয়ে আলোচনা কৰিম। থিয়ৰি আৰু প্ৰেক্টিকেল তোমালোকে চোৱা, থিয়ৰিত প্ৰেক্টিকেলত স্কুলৰ পৰা যিটো মাৰ্ক দিছে সেইটোৱে চেম হ'ব, ইয়াৰ কোনো চেঞ্জ নহয়, প্ৰেক্টিকেল মাৰ্কৰ কোনো চেঞ্জ নহয়। তাৰপিছত থিয়ৰি যিটো থাকিব তোমালোকৰ, যেনেকুৱা মেথছত তোমাৰ 90 মাৰ্কৰ এক্সাম হয়, 90 মাৰ্কছৰ এক্সামৰ ভিতৰত তুমি প্ৰেক্টিকেল 10 আছিল, 10ৰ ভিতৰত তুমি যি পাইছা সেইটোৱে প্লাছ হ'ব ইয়াৰ লগত। তুমি মেথছত পাছ কৰিবৰ কাৰণে তোমাক 90ৰ ভিতৰত 27 পাব লাগিব, 27 পোৱাৰ পিছত তোমাৰ যিটো প্ৰেক্টিকেল মাৰ্ক থাকিব স্কুলত দিয়া সেইটোৱে তোমাৰ যোগ হ'ব, প্লাছ হ'ব। তো আশা কৰোঁ বুজি পাইছা এইটো। তাৰপিছত আহোঁ ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। ফৰ্ম ফিল আপ 13 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে, 13 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে আৰু 25 এপ্ৰিল লাষ্ট ডেট। তোমালোকক মই নটিফিকেশ্যনটো দেখাই আছোঁ, এইটো চোৱা অনলাইন ফৰ্ম ফিল আপ 13 এপ্ৰিল 2026ৰ পৰা 25 এপ্ৰিল লৈকে চলি থাকিব ফৰ্ম ফিল আপ। ইয়াৰ কাৰণে তোমালোকে কি কৰিব লাগিব, স্কুলৰ পৰা ফৰ্ম দিব, এইটো ফিল আপ কৰি জমা দিব লাগিব, নহ'লে তুমি স্কুলত যাই স্কুলৰ পৰাই ফৰ্মটো ফিল আপ কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ পেমেণ্ট এটা কৰিব লাগিব, কিমান পেমেণ্ট কৰিব লাগিব, 500 rupees পাৰ ছাবজেক্ট, 500 rupees পেমেণ্ট কৰিব লাগিব। তুমি যদি এটাত পাছ কৰিছা 500, দুটাত পাছ কৰিলে 1000। এক্সাম ডেট এতিয়ালৈকে ৰিলিজ হোৱা নাই, কেতিয়া হ'ব। চ' ইয়াৰ কাৰণে ভয় খাবলগীয়া নাই বা টেনশ্যন কৰিবলগীয়া নহয়। ইয়াৰ কাৰণে তোমালোকে ফৰ্ম ফিল আপ কৰাৰ পিছত ইয়াৰ নটিফিকেশ্যন আহিব যে কেতিয়া এক্সাম হ'ব। তাৰ কাৰণে তোমালোকে ৱেবছাইটত চাই নটিচ চাব পাৰা। সাধাৰণতে এক্সাম 30 to 45 ডেজৰ ভিতৰতে হয়। চ' এই দিনৰ ভিতৰতে তোমালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব। তাৰপিছত কুৱেশ্যন বহুতে কুৱেশ্যন কৰে যে কুৱেশ্যন হাৰ্ড হয় না ইজি হয়, কেনেকুৱা হ'ব, কেনেকৈ আমি প্ৰিপাৰেশ্যন কৰিম। সাধাৰণতে তোমালোকে যিহেতু ফেইল কৰিছা, তোমালোকৰ কনচেপ্টত উইক আছে, সেইকাৰণে এইটো এক্সামটো কি হয়, যিসকলে ফেইল কৰিছে তাৰ কাৰণেতো হয়। তো তোমালোকে কনচেপ্টত উইক আছিলা সেইকাৰণে ফেইল কৰিছা। ইয়াৰ কাৰণে বেছি হাৰ্ড নহয়, ইজিয়ে হয়। চ' তোমালোকে ভালদৰে পঢ়িলে এইটো এক্সাম পাছ কৰিব পাৰিবা। চ' যদি এই এক্সামত পাছ কৰিব খোজা তেনেহ'লে তোমালোকে 5 ইয়াৰ্ছৰ PYQ চাব পাৰা। PYQ ভালদৰে চালে তোমালোকে এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিবা। চ' ইয়াৰ কাৰণে তোমালোকে ক'লো যে 500 পাৰ ছাবজেক্টত ফৰ্ম ফিল আপৰ কাৰণে। চ' আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে, ইনফৰমেশ্যন পাইছা। চ' তোমালোকে এতিয়া ভালদৰে প্ৰিপাৰেশ্যন কৰা, বেছি সময় নাই, ভালকে পঢ়া। তোমালোকৰ বেষ্ট দিব চেষ্টা কৰিবা। বুজি পাইছে নে কি কৈছোঁ, বেষ্ট দিব চেষ্টা কৰিবা। তাৰপিছত ৰিজাল্ট কি আহে সেয়া পিছৰ কথা। নিজে নপঢ়ি বহি থাকিবা, মোবাইল চাবা, এতিয়া সেইটো নহয়। তোমালোকে ভালদৰে পঢ়া, নিশ্চয় ৰিজাল্ট ভাল হ'ব। নিজে যদি ভালকে পঢ়া কিয় ৰিজাল্ট বেয়া হ'ব। চ' যি কৰিছা, যি ফেইল হৈছা, কি হৈছা,
এইবিলাক বাদ দিয়া এতিয়াৰ পৰা ভালদৰে পঢ়া যি 30 to 45 ডেজ আছে ৰেগুলাৰ যদি ষ্টাডি কৰা PYQ বিলাক ভালদৰে চাবা নিশ্চয় পাছ কৰিব পাৰিবা